সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলো আই যিখিনি পাহৰো দিবা সমৰাই আঠিয়া কলৰে মিলে থোক আই সৰস্বতী পাহৰি যায় মোক দেই চ' ৱেলকাম টু মাই চেনেল গাইজ আজি সৰস্বতী পূজা গতিকে এটা ব্লগিং ছেটআপত আজি অলপ সৰস্বতী পূজা চাব বিচাৰিছোঁ এইটো লাহল মহম্মদ বাইপাছ এজন আমাৰ ইঞ্জিনিয়াৰ আজি গাইজ বতাহ বহুত মাৰিছে তাৰপিছত বহুত বতাহ বহুত ঠাণ্ডা গাইজ আপোনালোকৰ খবৰ কেনেকুৱা বহুত দিন মই অহা নাই চেনেলত কামৰ পৰা একদম সময় নাপাওঁ কি কৰিব আৰু কাম একদম কামৰ কাৰণে আৰু একদম সময় নাই ভিডিঅ' শ্বুট কৰিবলৈ টাইম পাইছোঁ মোৰ এখন 125cc কিমাননো কৰিব গাইজ খুব বেছি 100 মান যায় আৰু এখন টানি টুনি আজি আৰু এতিয়া আমি অকণমান ওলাই যাওঁ সৰস্বতী পূজা বুলি ওলাই গৈছোঁ সেইজন আমাৰ ইঞ্জিনিয়াৰ চাহাব গৈ আছে একে তাৰপিছত কিনো এনেই অকণমান ইউনিভাৰ্চিটিৰ ফালে যাম বুলি ভাবিছোঁ ইউনিভাৰ্চিটিৰ ফালে পাক এটা মাৰিম কানৈৰ ফালে পাক এটা মাৰিম তাৰপিছত আৰু এইফালে মেডিকেল ফালে কি মন্দিৰ আছে জানো সেইটো ময়ো ঠিকছে নাজানো জগন্নাথে হয় নেকি সেইটো সেইটো ফালে যাম গাইজ ব'লক তেন্তে আজি সৰস্বতী পূজা একদম অলপ যাওঁ আৰু ঘূৰো বিন্দা আছে এই গুটকা চুটকাবোৰ খালে বৰ দিগদাৰী পিক পেলাই থাকিবলগীয়া হয় ফটো শ্বট হৈ আছে ইমান মজা একদম ৱেলকাম জনাইছে আৰু এতিয়া আমি মানে জগন্নাথ ফালে যাম ফাৰ্ষ্ট তো গতিকে জগন্নাথ যাবলৈ আমি অভাৰব্ৰিজৰ ওপৰত যাব লাগিব এইজন আমাৰ ইঞ্জিনিয়াৰ চাহাব এইজন অভাৰব্ৰিজৰ ওপৰতো প্ৰায় ভিৰ ভাৰ দেখিছোঁ গাইজ এইখন অভাৰব্ৰিজ গাইজ মোৰ এটা ব্লগত মই ইয়াতো শ্বুট কৰিছিলোঁ আপোনালোকে সম্ভৱ পাইছে চাগে এয়া বকুল অভাৰব্ৰিজতো আজি পুৰা ভিৰ ভাৰ চলি আছে ইমান ঠাণ্ডাটো ছোৱালীবিলাকে একো পিন্ধি অহা নাই মই এইটোৱে আচৰিত লাগিছে আমাৰ ইঞ্জিনিয়াৰ চাহাবটো ৰখি দিছে কি হৈছে অলপ ৰেপ দিওঁ ভাবিছোঁ ৰেপ কি কোৱা অলপ ৰেপ দিওঁ ৰেপটো দিলে মানে কি হয় উইণ্ড ব্লাষ্টটো আহে গাইজ তেলটো ভৰাই লওঁ তেল कितना चलेगा 110 का डालो সেইফালে 50 কাটি ল'ম হা 160 টকা এতিয়া আমাৰ ৰিফিলিং হৈ গ'ল এতিয়া আমি যাম আৰু জগন্নাথৰ ফালে এইবিলাক সৰু সুৰাকৈ পাতিছে আৰু পূজা সোমাই কিনে খিচিৰিটো খাই দিওঁ নেকি ইয়াতে বোলে ভাত নাখাবি কেপি খা প্ৰটিন থাকে গোট খাত ৰেপ এটা আছিলে না সেইকাৰণে কেপিটো খাইছোঁ আজি বহুত দিনৰ মূৰত এনেই কিন্তু মোৰ আকৌ ফেভৰেট শিখৰে মই শিখৰ খাই কিন্তু একদম মজা পাওঁ কিন্তু শিখৰ ফেভৰেট আৰু কিন্তু শিখৰটো কোম্পানীটো অলপ হেৰি ঘাটলা কৰিছে মানে কমাই গৈ আছে শিখৰটো দিনক দিনে আগতে এক পকেট দুবাৰ খাবলৈ হয় আজিকালি আকৌ না এবাৰতে চেচ কাহিনী জগন্নাথৰ ওচৰত কিন্তু আজি ট্ৰেফিক জাম মাৰিছেগৈ চিয়ৰ বাৰু চব কথা পাতি দিয়ক গাইজ কথা মানে কেইটামান সুধিব আছিলে আপোনালোকৰ মানে মই যে যোনটো এতিয়া যিটো ছেটআপত আপোনালোকে ভিডিঅ'টো চাই আছে মোৰ কেনেকুৱা লাগিছে মানে ভাল লাগিছে নাই এবাৰ কমেণ্টত প্লিজ জনাবচোন মোক আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব কিন্তু কি হৈছে এতিয়া মানে কাম চলি আছেতো কাম চলাৰ কাৰণে মই ভিডিঅ' শ্বুট কৰি পোৱা নাই আজিকালি একেবাৰে মোৰ লগৰ বহুতে সুধি থাকে কি হ'ল আজিকালি ভিডিঅ' নাপাওঁ মানে কি মনটো মোৰ সদায় যায় কিন্তু কি কৰিব গাইছে কাম নকৰিলেও নহয় কাম কৰিবলগীয়া হয় পইচাৰ কাৰণে কথা থাকে তাতে চেনেলত ফুল টাইম দিব পৰা নাই ফুল টাইম দিবলৈ মানে ইনকমটো কৰিবই লাগিব কাম নকৰিলে কেনেকৈ চলি থাকিম কওক সেইটো কাৰণে আপোনালোকে মোক পাহৰি নাযাব আৰু আজি ইয়ালৈকে চোন গোটেই লাইন হৈ মাৰিছে গাড়ী ইয়ালৈকে ভিৰ আজি জগন্নাথৰ হৈছে কি মই ধৰিব পৰা নাই হৈছে কি ইমান ট্ৰেফিক ভিৰ কিয় কেলে বাহ হাই ফাই ট্ৰেফিক দেখোন আজি বাহ আজি জগন্নাথ ফুল
হৌ আমাৰ জগন্নাথ পুৰা ভিৰ ন কি হৈছে কি আজি পুৰা ভিৰ পাইছে দেখোন আজি আজি পূজাটো কি মানে আজি জগন্নাথৰ কিবা পূজা আছে ৱাহ ভিৰ চব গাইজ ভিৰ সোমাবি জানো জগন্নাথৰ ভিৰ আহিছে আপোনালোকৰ গাইজ দেখিছে না একদম মেলা লাগি গৈছে সৰস্বতী পূজা ইয়াত কি যাবা নেকি হা এই সোমাব জানো হা হা পতিব মানে মেলা লাগি গৈছে আজি সৰস্বতী পূজা ইয়াত সোমাবা জানো সোমোৱা বাদ দিয়া হা বা ভিতৰত সোমালে আৰু ভাল লাগিলে সেনেকৈ অলপ ভক্তৰ यस मैं यही का हूँ मोहनबाड़ी का हाँ 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 सब्सक्राइबर अभी 500 जैसा हुआ है नया नया चैनल है हाँ अच्छा हाँ और मेरा आदित्य कन्वर ब्लॉग्स ये है मेरा चैनल ठीक है हाँ कर लो वीडियो बना लिया ये कैमरा ऑन किया हाँ हाँ ये सब रिकॉर्ड मत हाँ हो रहा है हो ही गया ठीक है मिलते हाँ नहीं ठीक है हाँ क्या हाल दो इसी बजाचे तक सो गाइज এতিয়া আমি জগন্নাথৰ পৰা ওলাই গ'লোঁ এই যে জগন্নাথৰ পৰা দেখালোঁ ইমান ভিৰ আজি জগন্নাথৰ মানে আনকালে ইমান ভিৰ মোক কোনোদিন দেখা নাই এই সৰস্বতী পূজা বুলি ক'লে আৰু বেলেগে ভিৰ মানে ভিৰ তামামে ভিৰ দেখোন বা এয়া হৈছে আমাৰ খনিকৰ মাজনী ডিব্ৰুগড়ৰ খনিকৰ পাৰ্কলে বয়ফ্ৰেণ্ডৰ লগত গৈছানে ক'ত কেলে এক পাক এনে ঘূৰি আহোঁ হা বা কেনেকুৱা ভিৰ দিছে হে এইটো চব মেকআপৰ জোৰত ৰাইট টাৰ্ণ ল'ম ৰাইট টাৰ্ণ লৈ কিনে আমি যাম মিলন নগৰৰ ফালে চাওক ডিব্ৰুগড় চহৰ 5.5 কিলোমিটাৰ 5.5 আৰু অসম মেডিকেল কলেজ এই আপোনাৰ 10 কিলোমিটাৰ ধৰক আৰু চৌকিডিং চাৰিআলি 4 কিলোমিটাৰ তো অলপ ৰেপ দি দিওঁ গাইজ অলপ জাকেট পিন্ধিও ঠাণ্ডা লাগিছে কিছুমানক দেখিছোঁ যে বিনা জেকেটত ঘূৰি ফুৰিছে কেনেকৈ যে পাৰিছে আৰু দেই নোৱাৰিছোঁ মই হ'লে নোৱাৰিম মই হ'লে নোৱাৰিম দেই গাইজ ৱেৰ হেলমেট ছেভ লাইফ এইবিলাক মানিব লাগে দেখা লগে লগে এতিয়া আমি যাম মানে একদম কানৈ কলেজ ফালে যিটো আমাৰ ডিব্ৰুগড় মেইন কলেজ ডিব্ৰুগড়ৰ মানে কলেজ বুলি ক'লে সেইকেইখনেই আৰু জানেই আপোনালোকে কানৈ কলেজ ND-KG এতিয়া মানে সেইফালে অলপ যাম আমি চৰ্দি লাগি গৈছে চৰ্দি এয়া আমাৰ ডিব্ৰুগড় অভাৰব্ৰিজ ডিব্ৰুগড় অভাৰব্ৰিজৰ ওপৰত উঠি লৈ কাম কৰোঁ গলি পৰত একদম এই আমাৰ ইয়াৰ পৰা খেদিছে এই আমাৰ কলেজৰ ফালে আমি এতিয়া থানা চাৰ্লি ফালৰ পৰা গৈছোঁ হা এইটো কলেজত সেইটোতো একদম ওপৰৰ পৰা মুধলকৈ একদম ভিৰে থাকিব কিনে আজি দেই সঁচাকৈ মানি গৈছোঁ আৰু কলেজৰ লাইনবিলাক ষ্টাৰ্ট হ'ব ধৰিছে আজি মানে মাল কাটিছে একদম ৰেষ্টুৰেণ্টবোৰ পূৰা মাল কাটিছে আজি ৰেষ্টুৰেণ্ট আৰু বিউটি পাৰ্লাৰকেইটাতো মাল কাটিয়ে ল'লে কিজানি এসপ্তাহমানৰ পৰা ইনষ্টা ৰিলছ আজি পূৰা চাৰ্ভাৰ ডাউন মাৰি যাব ইনষ্টাগ্ৰাম চিয়ৰ আৰে ভাই কাটলে ফুচকা আজিৰ দিনতো ফুচকা খাব নিছে ইমান ঠাণ্ডাত কি নাই দি ৱাহ ৰেপ দে ভাই ৰেপ वाह क्या सीन है भाई
बड़े मज़ेदार सीन है भैया आज। बहुत बढ़िया बहुत बढ़िया। ये हमारे रानी गेट हमारे इंजीनियर साहब कौन बोले इंजीनियर साहब ये रखी ले सके अच्छा बिंदास बोला আমাৰ দিন গ'ল এইবোৰ আমাৰ এইবোৰ এতিয়া সৰস্বতী পূজা চোৱা দিন গ'ল আৰু এইবোৰ দিন নাই এটাই আনকালে এইটো জেগাত ইমান ভিৰ থাকে আজি ইয়াত অকণো ভিৰ নাই আমি যাম গাইজ MC ৰোড এইটো হ'ল আমাৰ NH 37 ৰাইট গ'লে আপোনাৰ এইফালে মেডিকেল আৰু লেফ্ট এতিয়া আমি যাম সেইটো মন্দিৰ অঁ কোনটো ৰাধা কৃষ্ণ মন্দিৰ ক'ত ক'ত এইটো এইটো ৰাধা কৃষ্ণ নেকি অঁ ৰাধা কৃষ্ণ দেৱস্থান এইখনে গৈ থাক তই পাৰ হৈ গৈছ আজি আৰু কোনো কাকো চোৱাত নাই কিন্তু ইয়াত যোৱা বছৰ বহুত ভিৰ আছিলে যোৱা বছৰ ये है नज़ारा कहाँ का राधा कृष्ण मंदिर का केले अच्छा सब फाले फोटोशूट कोनो फाले चाबई নোৱাৰি দেখোন দেখি যাম আকৌ এইফালে মাজেদি যাওঁগে যোন ফালে গুচি গ'লে হ'ল কিনো এইফালে ওলাই দিওঁ নেকি ক'ত ৰিলছ আজি ইনষ্টাগ্ৰামৰ চাৰ্ভাৰ ডাউন মাৰি যাব গম পাইছে এইফালে তোকে মাৰিছে ফটো দেখো অঁ খাব লাগে মানে মানুহবিলাক কোনোবাই মানে কিবা কিবি মানে উল্টা পুল্টা কৰি নাথাকে কেলৈ আজি বিশেষকৈ মানে ল'ৰা ছোৱালীও বেছি আহে হয় আৰু যদি বোলে আপোনালোকে পাই যায় সেইটো কি কৰিব তেতিয়া মানে পুলিচৰ ওচৰত দিব নে কি কৰিব बुझाजी मैंने खबर ना लगे कथा मैंने हनी सिंह का भाई आ गया यहाँ पे ना हाँ मानुह बिल्कुल घूरी घूरी चाई आसे याते ये मुखाটো পিন্ধাটো ভাল আছে মানুহে মুখা পিন্ধাটো বহুত বেয়া হয় হাঁহিটোতে মোৰ ইনফাল লাগি গৈছে মানে বুজিছা নাই হাঁহিটোতে মোৰ বেয়া লাজ লাগি গৈছে অকলে ঘূৰি ফুৰিছে এইটো বেদনা অকলে ভাল আছে গম পাইছে না অকলে ভাল এতিয়া বিন্দাস ন তো এতিয়া আমি ৰাধা কৃষ্ণ মন্দিৰ বিদায় দিছোঁ গাইজ লাহেকৈ চাইডৰ দোকানখনত আহি আৰু কেক এটা খাই বৈ বাইকখনে মোৰ হৰ্ণটো প্ৰব্লেম দিয়ে আমি ভাবিছোঁ অলপ ব্ৰহ্মপুত্ৰ কিনাৰ দি যাম বুলি DTP ডাইক শ্বৰ্টকাট মাৰি দিছোঁ এতিয়া ধৌবি পট্টি পहुँच गया ফুচকা দোকান বিচাৰি খাইছে আজি বাইকখন ভাল লাগিছে চাওক গাইজ কিমান ধুনীয়া চেক্সি বাইক ইণ্ডিকেটৰ লেফ্ট চাইলেঞ্চাৰ চাওক मस्त ब्रो चाल रही है
হে वाह 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 क्या सीन है भाई এনে এবাক মাৰি আপুনিম এতিয়া আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ট্ৰি মাৰিম বুলি ভাবিছিলোঁ আমাৰ চিকিউৰিটি গাৰ্ডে নিদিলে এণ্ট্ৰি মাৰিবলৈ কি কৰোঁ এতিয়া তেন্তে আৰু কি কৰিম গাইজ আমি ঘৰমুৱাই হৈ দিছোঁ আৰু লাহেকৈ বতৰটো বহুত বেয়া এতিয়া আমি গদাপানী ব্ৰিজৰ ওপৰেদি গৈ একদম ডাইনী জান পেলাই সোমাম আৰু বাইপাছ কাটিং এছা গুইডা চাওক কেনেকুৱা একদম কলা আমাৰ ডাইনী জানৰ গাঁৱৰ ৰাস্তা আমি এইফালেদি গৈ আৰু এতিয়া বিন্দাছ একদম বাইপাছ ওলাই যাম গাইজ ঠিক আছে ঘুম বাজি আছে এতিয়া চালান কাটিব আহি গ'ল গাইজ দিনটো দিলে আৰু নিদিয়ে আৰু এতিয়া চবত চালান যাব চালান